কোনোৱে সঁচাকৈ কৈছে যে বুদ্ধিৰ ব্যৱহাৰ ভালকৈ কৰিলে সফলতা হ'বই। তো হাই গাইজ, মোৰ নাম ঋতুল ৰয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ঋতুল ৱাৰ্ল্ডলৈ। আজি বহুত দিন পিছত আপোনালোকৰ বাবে এটা গল্প লৈ আহিলোঁ। তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ এজন দেউতাই তেওঁৰ ল'ৰাক এটা টি চাৰ্ট দি ক'লে যে যোৱা এই টি চাৰ্টটো তুমি বিক্ৰী কৰি আহা। তেওঁৰ ল'ৰাজন বহুত আজ্ঞাকাৰী ল'ৰা আছিল। তেওঁৰ ল'ৰাজন কেতিয়াও তেওঁৰ দেউতাক কোনো কামত না কৰা নাই। সেইকাৰণে ল'ৰাজন টি চাৰ্টটো হাতত ল'লে আৰু ৰাস্তাত গৈ বিক্ৰী কৰিলে। $1 বিক্ৰী কৰি দিলে টি চাৰ্টটো। আকৌ ঘৰ আহিলে, ঘৰত আহি দেউতাকক পইচাটো দিলে। দেউতাই তেওঁক বহুত প্ৰশংসা কৰিলে। কেইদিনমান পাৰ হ'ল, তেওঁৰ দেউতা আকৌ এদিন এটা টি চাৰ্ট হাতত দিলে আৰু ক'লে যে যোৱা তুমি এইবাৰ এই টি চাৰ্টটো $2 বিক্ৰী কৰি আহা। ল'ৰাজন বহুত দৌৰাদৌৰি কৰিলে, ৰ'দত বহুত ঘূৰা-ঘূৰি কৰিলে, কিন্তু $2 টি চাৰ্টটো বিক্ৰী নহ'ল। তেতিয়া ল'ৰাজন এটা বুদ্ধি লগালে আৰু সেই টি চাৰ্টটোত এটা মিকি মাউচৰ ফটো প্ৰিণ্ট কৰি ল'লে আৰু তাৰপিছত টি চাৰ্টটো লৈ এটা বহুত ডাঙৰ স্কুলৰ ওচৰত থিয় হৈ গ'ল। সেই স্কুলটোত বহুত ধনী ঘৰৰ ল'ৰা ছোৱালী পঢ়িছিলে। স্কুল ছুটি হ'ল, তেতিয়া এটা ষ্টুডেণ্টৰ সেই টি চাৰ্টটো পচন্দ হৈ গ'ল আৰু তাৰ মা দেউতাই সেই টি চাৰ্টটো $20 কিনি ল'লে। ল'ৰাজন $20 লৈ ঘৰত আহিলে আৰু দেউতাকক দিলে। দেউতাই তেওঁক বহুত প্ৰশংসা কৰিলে। আকৌ কেইদিনমান পাৰ হ'ল, তেওঁৰ দেউতাই তেওঁক আৰু এটা টি চাৰ্ট দিলে আৰু ক'লে যে এতিয়া তুমি এই টি চাৰ্টটো $100 বিক্ৰী কৰিবা। যোনটো টি চাৰ্ট $2 বিক্ৰী কৰাৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিছিলে, এতিয়া তেওঁৰ দেউতাই তেওঁক $100 বিক্ৰী কৰিব দিছিলে। আৰু এতিয়াও তেওঁ না কৰা নাই, কাৰণ তেওঁ আছিলে এজন আজ্ঞাকাৰী ল'ৰা। তেওঁ দেউতাকৰ কোনো কামত না কৰা নাই। ল'ৰাজন গম পাইছিলে যে $100 টি চাৰ্টটো কোনোৱে নিকিনে। সেইকাৰণে তেওঁ অলপ ঠাণ্ডা দিমাগত বুদ্ধি লগাই অলপ ভাবিব ধৰিলে আৰু মানুহৰ ভিৰৰ পৰা ঠেলাঠেলি কৰি বিভিন্ন অজুহাত দেখুৱাই চিকিউৰিটি গাৰ্ডৰ পৰা বহুত কথা শুনি এজন হলিউড এক্ট্ৰেছৰ পৰা সেই টি চাৰ্টটোত এটা অট'গ্ৰাফ লৈ ল'লে। তাৰপিছত তেওঁ সেই টি চাৰ্টটো লৈ এটা তিনিআলিৰ ওচৰত আহিলে আৰু টি চাৰ্টটো বিক্ৰী কৰিব ধৰিলে। অলপ পিছত তাত বহুত মানুহে ভিৰ হ'ল আৰু টি চাৰ্টটো $100 নহয় $200 বিক্ৰী হৈ গ'ল, কাৰণ সেই টি চাৰ্টটোত আছিলে এজন বিউটিফুল এক্ট্ৰেছৰ অট'গ্ৰাফ। যেতিয়া ল'ৰাজন তেওঁৰ দেউতাক পইচাটো দিলে আৰু গোটেই ঘটনাটো ক'লে যে কেনেকুৱাকৈ কি হ'ল, তেতিয়া তেওঁৰ দেউতাই ল'ৰাজনক প্ৰশংসা কৰিলে আৰু ল'ৰাজনক ক'লে যে তুমি জীৱনত বহুত নাম কৰিবা, তুমি জীৱনত বহুত সফল হ'বা। আৰু সঁচাকৈ আজি সেই ল'ৰাজন হ'ল বাস্কেটবল দুনিয়াৰ ৰজা, ছাৰ মাইকেল জৰ্ডান। তো মাইকেল জৰ্ডানৰ এই সৰু গল্প আমাক জীৱনত এটা বহুত ডাঙৰ কথা শিকালে যে বুদ্ধি থাকিলে যিকোনো কাম সফলভাৱে কৰিব পৰা যায় আৰু সেই কামটোৰ পৰা সফলতাও পোৱা যাব পাৰে। প্ৰত্যেক সময়ত কিবা কিবি অজুহাত দেখুৱাই কাম এৰি দিলে কিন্তু তুমি সফল নহ'বা। কাম কৰিবৰ কাৰণে তোমাৰ পৰিশ্ৰম কৰিব লাগিব, তোমাৰ বুদ্ধিৰ দৰকাৰ আছে। সেইকাৰণে বুদ্ধি লগাই সকলো সময় কাম কৰিব লাগে। কিবা এটা কাম কৰাৰ আগত অলপ ভাবিব লাগে যে আমি কি কৰিম, কেনেকৈ কৰিলে কামটো সফল হ'ব। বুদ্ধিৰ সদব্যৱহাৰ আৰু পৰিশ্ৰম কৰি তুমি এদিন সফল হ'বাই। চ' আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং, কিপ লাভিং।